Hello everyone, মই চিম্পি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো হৈছে মোৰ এযোৰ বিশেষ কাপোৰ, মানে যিযোৰ মই পিন্ধি আছোঁ যে সেই কাপোৰযোৰৰ ওপৰত। বলকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কাপোৰযোৰ মই ট্ৰাই কৰি লওঁতে কিমান কি খৰচ হৈছিলে আৰু মই কেনেকৈ বনালোঁ সকলোখিনি ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকেও যদি বিচাৰে এযোৰ বনাই চাব পাৰে আৰু মোক কেনেকুৱা লাগিছে কাপোৰযোৰত নিশ্চয় জনাবলৈ নাপাহৰিব। এতিয়া আমাৰ মেখেলাখন আহিছে, মেখেলা আমি দুখন মেখেলা আনিছিলোঁ একে চাইজৰ। তাৰপৰা এই মেখেলাকেইখন কাটি পিনে এযোৰ প্লেইন কাপোৰ লোৱা হৈছিলে। আৰু কাপোৰ আপুনি যিকোনো কালাৰৰ কাপোৰ আনিব পাৰে আৰু যিকোনো ধৰণৰ মেখেলা ল'ব পাৰে। মই এইটো কালাৰৰ মেখেলা লৈছিলোঁ আৰু দুটা আঁচলত এখন মেখেলা জইন কৰি চিলাই দিয়া হৈছে। আৰু এইটো হৈছে ফাইনেল লুকটো। আৰু এখন মেখেলাখন যে আনিছিলোঁ সেইখন মই এখনকেই ৰাখিছোঁ। আৰু এইটো হৈছে ব্লাউজৰ পিচটো হাত দীঘলকৈও ল'ব পাৰে বা শ্বৰ্টকৈও, যাৰ নিজৰ পচন্দৰ অনুসৰি চিলাই ল'ব। এতিয়া আহিছোঁ মেখেলা দুখন আনিছিলোঁ। দুখনৰ প্ৰাইচটো হৈছে 150 টকাকৈ আনিছিলোঁ। তাৰপৰা হৈছে কাপোৰযোৰ হৈছে 250 টকা লৈছিলে নেকি। আৰু তাত সেইটো হালধীয়া দহি কৰা হৈছে। কাপোৰযোৰ খুব কম বাজেটত বনোৱা হৈছে আৰু খুব ধুনীয়া হৈছে। তেনেহ'লে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।